ইমান পানীয়ে পানী হৈ আছে, চাৰিওপিনে পানী হয়নে। আমি ভাবোঁ ব'লা ফুৰিব যাওঁ একেলগে, পানী চাব যাওঁ। আমাৰ কাৰণে কিমান ভাল লাগে পানী চোৱাটো, কাৰণ এটা ফূৰ্তি যেন পাই যাওঁ, পানী আহিছে মাছ খাব পাম সেনেকৈ কওঁ হয়নে নহয়। কিন্তু আমি ভাবি নাচাওঁ যে যিবোৰ মানুহ এতিয়া পানীত ডুবি আছে, হয়তো ঘৰত পানী সোমাইছে, সিহঁতৰ কেনেকৈ অৱস্থা হয়। কাৰণ আমি এদিন নিজৰ বিচনাখন এৰিব লগা হ'লে কি হয়, গোটেই ৰাতি টোপনি নাহে। ভাব আজি গোটেই ৰাতি টোপনি নহ'ল, কিন্তু আৰামত শুব পাৰোঁ। আলহী খাব যাওঁ কেতিয়াবা, ইমান ধুনীয়াকৈ খাই বৈ ইমান ধুনীয়াকৈ বিচনাখন দিয়ে, তেতিয়াও ভাবোঁ কি আজি টোপনি নহ'ল দেই, বিচনা সলনি হ'ল তেনেকৈ ভাবোঁ। কিন্তু এবাৰ ভাবি চাওকচোন, এইবোৰ মানুহে এই মুকলি আকাশৰ তলত যিবোৰে এতিয়া ত্ৰিপালেৰে ঘৰ সাজি আছে হয়নে, সিহঁতে কি ধুনীয়াকৈ কিমান কষ্টৰে থাকে। মই ধুনীয়াকৈ ক'ব লৈছোঁ, কিমান কষ্টৰে থাকে, ঘৰত কিমান ধুনীয়াকৈ আছে। যিয়ে নহওক ভাঙা ঘৰখন হ'লেও নিজৰ ঘৰ। কিন্তু এতিয়া ভাবকচোন, ইমান পানীৰ মাজত মানুহে পানীৰ পৰা উঠি আহি গছ গছনিটো বাদে দিয়ক, নিজৰ জীৱনটো ৰক্ষা কৰি ৰাস্তাত এতিয়া ত্ৰিপালেৰে ঘৰ সাজি থাকিবলগীয়া হৈছে। বৰষুণ দিলে বৰষুণত ভিজিবলগীয়া হৈছে। খোৱা পানী সিহঁতৰতো ব্যৱস্থাও নাই, চৰকাৰে কিমান দিব আৰু এসাঁজ দিলে 3 সাঁজৰ যোগাৰ নিজে ধৰিবলগীয়া হয়, কি হয়তো লঘোণেও থাকিবলগীয়া হয়। চৰকাৰে দিয়াটো বহুত দিয়ে, কিন্তু মানুহে বিলাওঁতে কি হয় তাতে বহুত, সেয়া মই ৰাজনীতি ক'ব নাযাওঁ, কিন্তু কৈছোঁ আৰু কাম বনো নাই। আমি ভাবোঁ কি ব'লা বানপানী আহিছে, ফটো তোলোঁগৈ, চেলফি উঠোঁ, ফটো উঠোঁ, আমাৰ কাৰণে কিমান ভাল লাগে, বা বানপানী আহিছে বানপানী চাব যাওঁ। কিন্তু যিবোৰ মানুহে এতিয়া বানপানীত ভুগি আছে, সিহঁতেহে জানে বানপানীৰ মূল্যটো কি। আমি ভাবোঁ কি বানপানী বুলিলে কিমান ভাল, আৰু চাওকচোন গোটেই সাগৰৰ দৰে হৈ আছে। মুকলি আকাশৰ তলত যেন এখন সাগৰহে নেকি, ঘৰ বাৰী একো দেখা নাযায়। বহুতে মাছ মাৰি আছে, যিবোৰে ধৰক মাছ মাৰি আছে, আমি ভাবোঁ কি ব'লা মাছ মাৰি আছে চাওঁ, কি ধুনীয়াকৈ মাছ মাৰি আছে। কিন্তু যোনে বানপানীৰ মাজত নিজৰ ঘৰখন এৰি থৈ আহিছে, এনেই মানুহে ফুৰিব অহাটো বেলেগ কথা, কিন্তু যেতিয়া ঘৰখন এৰি থৈ অহা যায়, তেতিয়া আমি কেতিয়াবা বাহিৰত যদি পঢ়িব যাওঁ বা ফুৰিব যাওঁ, তেতিয়াই ভাবোঁ ঘৰখন এৰি থৈ গৈ আছোঁ। ইমান ধুনীয়াকৈ ছেফটি জেগাত থৈ যোৱা যায়, তথাপি চিন্তা হয়। আৰু যেতিয়া বানপানীত সিহঁতে পেলাই থৈ আহে, সিহঁতৰ কেনেকৈ হয় ভাবকচোন। এতিয়া আমি ইয়াত আহিছোঁ, বানপানীত ফটো তুলি আছোঁ, চেলফি উঠি আছোঁ, কাৰণ ভাবোঁ বানপানীৰ লগত চেলফি উঠিম, ফটো উঠিম হয়নে। বহুতে বানপানী চাই ফূৰ্তি পাওঁ, কিন্তু যোনে বানপানীত ভুগি আছে, সিহঁতে ভাবে যে বানপানী কি। এতিয়া চাওকচোন, আমি গৈছোঁ, প'জ দি ফটো তুলিছোঁ বানপানীৰ লগত, কি ফূৰ্তি আমাৰ। ভাবোঁ বা বানপানী আহিছে, ধুনীয়াকৈ ষ্টাইল কৰি গৈ বানপানী চাই ফটো উঠাওঁ। কিন্তু যোনে বানপানীত আছে, সিহঁতে বুজি পায় বানপানী মানে কি। আমাৰ কাৰণে বানপানী মানে বা বানপানী আহিছে, কাৰণ পানীত কেতিয়াও গৈ পোৱা নাই, সেইটো শাস্তি অনুভৱ কৰিব পোৱাই নাই যিহেতু, সেইকাৰণে আমাৰ কাৰণে বানপানী বহুত ভাল। আৰু দেখিছেনে, আমিয়ে এতিয়া বানপানীত গৈ ফটো তুলি আছোঁ। মই দেখাব বিচাৰিছোঁ মই এইটো দৃশ্য, কাৰণ চবেই সেইটো কৰে হয়নে। যাৰ বানপানী নাই, সিহঁতে বানপানীত গৈ হয়তো নিশ্চয় ফটো তুলি আছে। গতিকে সেইকাৰণে মই দেখাব বিচাৰিছোঁ, আমাৰ এতিয়া বানপানী বুলিলে আমাৰ ফূৰ্তিহে লাগিছে, পানীৰ লগত ফটো তুলিম। কিন্তু যোনে বানপানীত ভুগি আছে, সিহঁতে জানে বানপানী কি। সিহঁতৰ খাবলৈ নাই, শুবলৈ শান্তি নাই, বৰষুণ দিলে ভিজিবলগীয়া হৈছে, ৰ'দত শুকাব লগা হৈছে। বেমাৰ আজাৰটো আদি কৰি আৰু নানা ধৰণৰ, এতিয়া কিমান আছে ডেলিভাৰী মানুহ, এইখিনি সময়ত এতিয়া সিহঁতৰ সৰু সৰু বাচ্ছাক লৈ শিবিৰত থাকিবলগীয়া হৈছে। আপোনালোকে চাওকচোন এবাৰ, চাৰিওপিনে কিমান পানী। চাইডে যাওঁ, সেইটো চাইডে পানীয়ে পানী। গৰু ছাগলী হাঁহ
কৰি দিব, কাৰণ মই এতিয়া দেখাব বিচাৰিছোঁ যে মানুহসোপাই কেনেকৈ থাকে চাওকচোন, কিমান কষ্টকৈ এতিয়া ৰেল লাইনৰ ছাইডত থাকিবলগীয়া হৈছে। ৰাতি হ'লে চাগে শুব শান্তিও নাপায়, কাৰণ ট্ৰেইনৰ চাউণ্ড। মানুহৰ জীৱনটো হয় দিয়কচোন বহুত মুস্কিল মানে কি, সহজো মুস্কিলো। মানুহৰ জীৱনটো ৰেলগাড়ীৰ দৰে, মানে গৈয়ে থাকে, ৰখি নাযায় আৰু। তাৰে মাজতে সুখ দুখৰ মাজতে মানুহ তেনেকৈ জীয়াই আছে, কিন্তু বানপানী আৰু কিমান সমস্যা কৰিছে মানুহক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মই ভাল লাগিছে বুলি নকওঁ, কাৰণ মই আপোনালোকক পানীখিনি দেখাবহে বিচাৰিছিলোঁ, আমি কি ভাবোঁ সেইটো বুজাবহে বিচাৰিছিলোঁ। কাৰণ আমাৰ ভাবাটো বানপানী নোহোৱা মানুহে প্ৰায় চাগে তেনেকৈয়ে ভাবে, মাছ খাব পাৰিম, ভালে হৈছে, বানপানী হৈছে, ব'লা বানপানী চাব যাওঁ, ফূৰ্তি কৰোঁগৈ, চেল্ফি উঠোঁ, ফটো উঠোঁ। কিন্তু যোনে বানপানীত ভুগি আছে সিহে জানে। গতিকে মানুহৰ জীৱনটোত একো নাই, হয়নে? ৰেলগাড়ীখনৰ নিচিনা আমাৰ জীৱনটো গৈয়ে থাকে, কোনো ধৰি ৰাখিবই নোৱাৰি। আৰু বেছি কথা নকওঁ, আপোনালোকৰো চাগে বৰিং লাগি গৈছে মোৰ কথা শুনি। গতিকে বাই বাই, থাকক, ভালে থাকক।